এতিয়া নামঘৰ আহি পালোহি বলক আপোনালোকক দেখাও আৰু ইয়াত আমাৰ লগতে ইহঁতেও আগবঢ়াইছে শৰাই নমস্কাৰ ভাদ মাহত গোপিনীসকল আহি নাম লয় শৰাই দিয়ে লগতে সেইকাৰণে আমিও এভাগী শৰাই আগবঢ়াইছোঁ যাতে আমাৰ এই বছৰটো সুখ শান্তি আৰু কুশলে পাৰ হয় আৰু এইটো ভাদ মাহত আহি থকা 6 ছেপ্টেম্বৰ কৃষ্ণ জন্মাষ্টমীও আহি আছে আৰু ইয়াতে প্ৰগ্ৰাম হ'ব কিবা কিবি যদি পাৰোঁ আপোনালোকক নিশ্চয় দেখাব চেষ্টা কৰিম সো গাইজ কাটা কুটা চলি আছে এতিয়া আমি মানে মানুহখিনি অহা নাই মানুহখিনি আহিলেও আপোনালোকক দেখাম নাম চাম হ'ব ধেৰ কিবা কিবি হ'ব চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু আমাৰ বৃষ্টি নন্দাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব হা ভিডিঅ'টো প্লিজ প্লিজ আৰু ইয়াত ফ্ৰুটছ আৰু ভেজিটেবল আইতা বৰমা কাকা সকলোৱে মিলি কাটি আছে আৰু সেইজনী হ'ল মোৰ মা নমস্কাৰ আৰু কিবা থেংক ইউ আৰু ইয়াত মই বহুত কাম কৰিছোঁ কঠখিনি লৈ গৈ পাৰি দিছোঁ অকণ হেল্প কৰি দিছোঁ আৰু थैंक यू आपका ये उपकार जिंदगी भर याद रहेगा मुझे এতিয়া আহিছে গোপিনীসকল অহা আৰম্ভ হৈছে আৰু লাহে লাহে আহিব আৰু ইয়াত নাম লোৱাৰ আগতে চাহৰ যোগাৰ কৰা হৈছে চাহ আৰু মিঠাই সকলোৱে মিলি খাইছোঁ আৰু তাৰপিছত গৈ পেলাই আমি নাম ল'মগৈ আৰু নাম লোৱাৰ আগতে আমি সেৱা ধৰিছোঁ যোনে যোনে মানে শৰাই দিছে তেওঁসকলে মানে সেৱা লৈছোঁ তাৰপিছত এতিয়া নাম ধৰি আছে আৰু এইপিনে আমাৰ ভোজ মানে খুৱাব ন সেয়া বনোৱা কৰা চলি আছে আজি আমি নিকালো ভাই আজি আমি প্ৰসাদ খোৱাৰ ভিডিঅ'টো বনাব পাহৰিলোঁ চ' ক্ষমা কৰিব গাইছ খিচিৰি দিছে আমাৰ পালতে সদায় খিচিৰি খতম হৈ থাকে কালিও খতম হৈছে কালি বস মোৰ পাততো পৰিলে খিচিৰি বস নাই গজাৰ গাজৰ কি আচাৰৰ কাৰণে কাজিয়া সেৱা লৈছে এতিয়া খাবলৈ সেৱা লৈছে এতিয়া খাম আৰু গ্ৰহণ কৰক আপুনি গ্ৰহণ কৰক হা 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 আমি খাবলৈ লওঁ এতিয়া চাই থাকিব আপুনি নামঘৰৰ পৰা ওলাইছোঁ আৰু এয়া চব হ'ল খাই বতৰে গাইজ মানুহ ওলাইছে আৰু
গাইজ অলমষ্ট চব মানুহ গ'লগৈ আৰু এতিয়া এয়া কাৰ্যসূচী সমাপ্ত হৈছে আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি